হেল্ল' গাইজ, কি খবৰ? আজি মই আপোনালোকক গাহৰি কেনেকৈ পাতত দি বনোৱা হয় তাকে দেখুৱাম। ফাৰ্ষ্ট টাইম মই গাহৰিখিনি গৰম পানী দি লৈছোঁ। এইফালে পাতখন অলপ সেকি লৈছোঁ, নহ'লে ফাটি যাব, সেইটো কাৰণে সেকি লৈছোঁ। কলপাতত দিছোঁ, আপোনালোকে হালধি পাতত দি খাওঁ ক'লে পাৰিব। তাৰপিছত এইফালে টেঙামৰা পাত আৰু বিলাহী হয়। মাংসখিনি ভালকৈ ধুই ল'লোঁ, তাত টেঙামৰা পাত আৰু বিলাহীখিনি ভালকৈ মিলাই লৈছোঁ। মই কাজি নেমু ইউজ নকৰোঁ, টেঙামৰা পাত আৰু সৰু কণ বিলাহীয়ে মই ইউজ কৰিছোঁ। আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব পাৰি। আদা নহৰু গোটাকৈ দিলে মানে বেছি সোৱাদ লাগে, তেনেকৈ দিব। মই গোটাকৈ দি দিছোঁ আৰু পিঁয়াজ কাটি দিছোঁ। তাৰপিছত নিমখ সোৱাদ অনুসৰি আপোনালোকে কিমানটো মাংস দিয়ে সেইটো পৰিমাণৰ নিমখটো দি দিব মিলাই পিনে। পাতখন সেকি ল'লে এইটো কাৰণে সুবিধা হয়, ইয়াত মেৰিয়াবলৈ সুবিধা হয়, তেতিয়া ফাটি নাযায়। আৰু পাতখন অলপ বেছি ডাঙৰ কৰিলে সুবিধা হয়। এতিয়া গোটেইবোৰ ভালদৰে মিলাই লোৱাৰ পাছত মাজত গোটেইখিনি মিলাই ল'ব। তাৰপিছত পাতখন মেৰিয়াই দিয়া হয়। মই জলকীয়া বেছি ইউজ কৰা নাই, কাৰণ ঘৰত সৰু ল'ৰা আছে কাৰণে। আপোনালোকে নিজৰ সোৱাদ অনুসৰি জলকীয়া দিব পাৰিব। এতিয়া ভালদৰে মিলাই লৈছোঁ। তাৰপিছত আপোনালোকে এনেদৰে মেৰিয়াই দুইটা চাইডৰ পৰা সমানে মেৰিয়াব। তাৰপিছত তলৰ ছাইডটো এনেকৈ অলপ ভিতৰলৈ পাতখন ভৰাই পিনি পকাই দিব। তাৰপিছত এই ওপৰৰ ছাইডটো তললৈ হেঁচি দিব, তেতিয়া গোটেই বস্তুটো তলত থাকিব, তেতিয়া ধৰিবলৈ সুবিধা হয়। এই মই যেনেকৈ দেখুৱাইছোঁ মানে সেই তেনেদৰে, তেতিয়া মানে তলৰ যিবোৰ ৰসবোৰ থাকে সেইবোৰ ওলাই নাহে। ভালদৰে বান্ধি দিব আৰু তাৰপিছত কেৰাহীখনত পানী জোখ অনুসৰি কিমান দিয়ে আৰু বেছি দিব নালাগে। পানীখিনি শুকোৱালৈকে এইটো মানে ঢাকন দি সিজাব পাৰে। ল' ফ্লেমত সিজাব পাৰে, প্ৰথমে হাই ফ্লেমতে সিজাব, তাৰপিছত ল' ফ্লেমত সিজাব। যেতিয়ালৈকে পানীখিনি শুকাই নাযায় তেতিয়ালৈকে কিন্তু গেছটো বন্ধ কৰিব নোৱাৰিব। মই মাছ ভাপত দিছিলোঁ, এইটো নেক্সট ভিডিঅ'ত আহি আছে, আপোনালোকক দেখুৱাম বাৰু কেনেদৰে দিছিলোঁ। একেলগতে দিম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো দীঘল হৈ যায়। এতিয়া মোৰ এইখিনি হৈ গ'ল। তাৰপিছত মাংসখিনি মই আপোনালোকক খুলি দেখুৱাইছোঁ কেনেকুৱা হৈছে। দেখিবলৈ বহুত ধুনীয়া হৈছে। আপোনালোকে ইচ্ছা কৰিলে যদি জালুক খাই ভাল পায় তেতিয়া জালুক দি দিব পাৰে।